আজি বতৰটো বহুত ভাল, কিন্তু আমি গাড়ী চলাই আছো, একো প্ৰব্লেম নাই। আৰু আপোনালোকে চাব, চালেতো বেছি ভাল লাগিব। হে গাইছ, এইখন চাওক গাইছ, এক্সিঙা ইয়াতে পৰি আছে। আমাকতো নেদেই দেই, সদায় সদায় লৈ চলাই যায়। আমি কলতা গুচি পামেই আৰু বেছি নাই। যে কেপিটো খাকে বেয়া নাপাব আৰু আপোনালোকে নাখাব। तो हेलो गाइस, हम अभी जा रहा है। আমি এতিয়া যাই আছো হাজো কলিতাগুচি আৰু তেল ভৰাম এতিয়া আমি গাড়ীত। তেল ভৰাব আহিলো এজন দাদা আহি আছে নে কি কৰি আছে নাজানো, আৰু চাফা মাৰি দিছে ঘূৰা হ'ল। আমি এতিয়া যাওঁ, যাই আছো, আপোনালোকে চাই থাকক। এতিয়া আমি যাই আছো কলিতাগুচিত, আপোনালোকে চাব, ভিডিঅ'টো স্কিপ নকৰিব, বহুত ভাল লাগিব। ভাল ভাল বস্তু দেখাবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজত। মোৰ লগত আছে মোৰ বাবু আৰু মই, মোৰ নাম ৰাজা। আমি দুইজনে যাই আছো মিলি কেনে। আজি ক'ৰবাত লগ পালি, আমাক যদি লগ পাওঁ আজি বেয়া ধুনি দিম। চাই থাকক, চাই থাকক, বেয়া খং উঠি আছে আজি। আজি বতৰটো বহুত ভাল, কিন্তু আমি গাড়ী চলাই আছো, একো প্ৰব্লেম নাই। আৰু আপোনালোকে চাব, চালেতো বেছি ভাল লাগিব। আৰু আমাৰ মাজত বহুত এনেকুৱা ইউটিউবাৰ আছে, আমি লগ কৰিবলৈ চেষ্টা কৰিম কম দিনৰ ভিতৰতে আপোনালোকক দেখাম। ৰেলগেটটো কি পৰা নাই ৰেলগেটটো পৰিলে একদম সদায় মস্ত গাড়ী। এই গাইছ, এইখন চাওক গাইছ, এক্সিঙা ইয়াতে পৰি আছে। আমাকতো নেদেই সদায় লৈ চলাই যায়। আমি এতিয়া গাঁৱৰ ভিতৰেদি যাই আছো। আমি মানে ৰাস্তা দি নেগিলো, ৰাস্তা দি আৰু বহুত দূৰ হৈ যায় না গাঁৱৰ ভিতৰত। আমি আপি চাপি চাওঁ আৰু আপোনালোকে দেখাই চাই থাকক। গাইছ, আমি হাজো কলিতাগুচিত যাই আছো। তাতে বহুত ডাঙৰ বানপানী হৈছিলে, মানুহ গোটেই ডুবি আছিল পানীৰ ভিতৰত। এতিয়া কেনেকুৱা অৱস্থা এতিয়া চলি আছে আপোনালোকক আমি দেখাম আৰু চাই থাকিব। মোৰ লগত বাবু আছে, আমি দুজনে যাই আছো। বহুত পানী হৈছিলে, এতিয়াও ক'ৰবাত আছে পানী। আমি আপোনালোকক চেষ্টা কৰিম, চাই থাকিব, ভিডিঅ' স্কিপ নকৰিব। এইবিলাক এৰিয়া গোটেই পানীত ডুবি আছিলে, এতিয়াও আছে পানী অলপ চলপ। এই ৰাস্তা দি পানী পাৰ হৈ গৈছিলে এটা টাইমত। বহুত কষ্ট হৈছে আৰু গাইছ, কি কৰিব উপায় নাই, এইটোতো ৰখাব পৰা বস্তু নহয়। গাড়ী চাই থাকিব আপোনালোকে, আমি দেখাই আছো আৰু নতুন কিবা কিবি আমি যাই আছো, যিহেতু আমি দেখাবলৈ চেষ্টা কৰিম। সৰু ঘৰটো চাই লওক আপোনালোকে, আপোনালোকৰ মাজত পানীৰ মাজত কেনেকৈ আছে ঘৰটো। সৰু ছোৱালী স্কুল আছিলে এইটো, আৰু এইটো চাই লওক, এইটো পাৰে এনেকুৱা অৱস্থা, এইটো পাৰে হৈছে এনেকুৱা অৱস্থা। পানীৰ মাজে মাজে আমি যাই আছো, মাথা ডুব গৈছে পানীত। বাছ করলে কি হবো? হ্যাঁ মারা গরু এতিয়া আমি পালো বৰকা। ইয়াৰ মানুহ যদি ভিডিঅ' চাই গম পাব, বৰকাৰ হৈ যাই আছো, আমি শ্বৰ্ট কাটিং হৈ যাই আছো। আমি আপি নাচাওঁ গাইছ, ইয়াতে চাওক, মানুহবিলাক ইয়াতে চিনি ভাগে আছে চৰকাৰে। নহয় চৰি গাইছ, চাউল ভাগে আছে। এনেকুৱা পানী হৈছিল, এইবিলাক চাওক ৰাস্তা, এনেকুৱা অৱস্থা হৈছে পানী পানী ইমান দিন পানী হৈছে দাদা। দাদা নহয়, ইমান ডাঙৰ পানী হৈছে, মানুহ খাৱা লোৱা কেনেকুৱা কৰি আছে।
কিন্তু মাছ কেতিয়া পাই আছে দেই, চৰকাৰে চাউল দিছি, মাছ কিন্তু মজা পাই আছে। মানে কিমান ডাঙৰ ডাঙৰ পুখুৰী, মাছ দিছে এৰি নালাগে নালাগে। তাৰ হেৰি হিমালয় গাড়ী, হিমালয় ফৰিং লৈ গেছি, ফৰিং মাৰামাৰি নকৰিব চিনি পাই। গৰমপুৰ ভিলেজ আমি এইখিনি সোমালো, এইখিনিৰ পৰা আহিছিলোঁ আমি আগৰ পৰা, এইটো ৰাস্তাৰ টেনশ্যন নাই। এতিয়া আমি অলপমান ৰখি দিলোঁ। গাইছ এটা কথা কওঁ, ভোক লাগছি সেইকাৰণে ৰখি দিলোঁ ব্ৰিজৰ মাথাত। ইফালে এটা চক আছে, সেই চকটোত এতিয়া যাম আমি, চাই থাকক। গৰুৰ নিচিনা খাই আছে মনে মনে চাবৰ মোচানটা। গৰু গৰু হাতী হাতী এই তাৰ মোচান চাবে। পিণ্ডি ৰাস্তা কাউল চিনি পাতই তাৰ কথা কবা কামটো আমি পাতা লো গাড়ী বাকি ধোৱা লাগিব বস্তিমে গুচি গেল, উপায় নাই। ৰাস্তা থাক গাড়ী ঘেৰে আছিল, পানী পানী প্ৰেম কৰিছি ৰাস্তাৰ লগত বেছি লাগিছে কি ওলাইছি নাই বাৰে বাৰে বিয়া কালি দিছো নাই চাইছো নি পলম আমি কলচা গুচি পামেই আৰু বেছি নাই। পাই গেল গাইছ কলচা গুচি। এই আপিটা ভাল লাগছে। হেল্ল' গাইছ, আমি এতিয়া ৰ'ব লগা হ'ল এটা কামৰ কাৰণে। আপোনালোকে চাই থাকক, আপুনি যোৱাৰ সময়ত আমি ভিডিঅ' কৰিম, আহি থাকিব আৰু তাৰ মুখ চাহ তাৰ গাড়ী চবেই আছে। হেল্ল' গাইছ, আমাৰ কামটো হৈ গ'ল, এতিয়া আমি ঘৰত যাম। সৰু কিবা এটা বস্তু ল'ব আহিছিলোঁ, লৈ গ'লোঁ, এতিয়া আমি যাম। গাইছ আমি এতিয়া ৰখছোঁ, ক'ত ৰখছোঁ চাব। এখন হ'ল স্কুল, আপি চলি গ'লে ধুনীয়া আপি চলি গ'লে পঢ়ে, চাবা বেয়া লাগিব। এনেতো বেয়া দেখাত কোনোবা এটা হ'লেতো পাম। কেপিটো খা আগে, বেয়া নাপাব আৰু আপোনালোকে নাখাব, অভ্যাস আপি শিকাইছি। যাই আছোঁ আমি এতিয়া ঘৰত, কামটো হ'ল, চাই থাকক। দেখা এসে পানি পানি হো গই। গাইছ এতিয়া চলাব দিছোঁ ৰাজা। ৰাজা ৰাজা তুমি গাড়ী চলাইছা ভালকৈ চলাবা, নহ'লে কাণ তলে চৰ খাবা, ঠিক আছে। গাইছ আমি ঘৰত যাই আছোঁ, কামটো হ'ল মানে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব। বহুতখিনি দেখালোঁ আপোনালোকৰ ভিতৰুৱা গাঁৱৰ অঞ্চল দেখালোঁ, নহ'লে পথাৰ কাৰণে চাওঁ এতিয়াতো দেখাইছে। আমি সেইটো ৰাস্তা দিয়া আমি ৰিটাৰ্ণ আহিছোঁ। ৰেলগেট পড়ছি গাইছ, কি হ'ব ইস, সেই বেয়া লাগি যায় দেই। গেট খুলছি, কি কৰি আছা এই? আহি পালোঁ। আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰি দিব। বাকী আৰু কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব। আপোনালোকে ইমান সময়লৈকে চাইছে, ইমানখিনি সময় দিছে, বহুত ধন্যবাদ। ঠিক আছে, বাই বাই।